তুমি উকিল কথা হক পালা এখন ঘৰত আহি হুলস্থুল কৰিবলৈ সঁচা কথা কওঁ I said get out my name তুমি মাত মামা বহুত বাঢ়ি গৈছে যেতিয়া তেতিয়া অফিচলৈ যাব যেতিয়া তেতিয়া আহি ঘৰ আহি ওলাবহি সেইদিনাখন সমুদ্ৰ ইমানখিনি কোৱাৰ পাছতো তুমি আহি ইয়াত থিয় হ'বলৈ ক'ত অধিকাৰ পালা কৰিবা মই তোমাক আগতে কৈছো যে তাৰ ওপৰত বিশ্বাস নকৰিবা চলিবা এটা কথা কিয় পাহৰি যোৱা যে এইখন ঘৰত তোমাৰো অধিকাৰ আছে সমুদ্ৰ তোমাৰ বিষয়ে কি কৈ আছে শুনা মই সময়ত দেখুৱাম যোৱা তোমাৰ নিজৰ একো নিয়মে এতিয়া কোৱা মানুহটো থকাৰ সময়ত সন্মুখত সেইখিনি কথা ক'বলৈ তোমাৰ সাহস আছেনে সাহস আছে তোমালোকে এনে হুলস্থুল কৰি নাথাকিবা নে বেবী আছে তোমাৰ সাইন হয় নে নহয় নামাতা কিয় এতিয়া হয় নে নহয় তোমাৰ সাইন হয় হৈ যাও তোমাৰ কি আন কাম নাই তুমি নিলজ্জ নেকি মই নিলজ্জ তোমাক কিমান কোৱাৰ পাছতো তুমি ইয়াত আহি থিয় হ'বলৈ ক'ত অধিকাৰ পালা তোমাৰ কি কাম নাই নিলজ্জ নেকি তুমি মই নিলজ্জ মই একো কাম নাই মোক সমুদ্ৰই বেয়াকৈ কোৱাৰ পাছতো মই এইখন ঘৰলৈ আহো কাৰণ মই ইমান দিনে নপতাটোৱে মোৰ ভুল আছিল নাটক ৰচিব নাহিবা দুবৰি তুমি যদি জানিছিলা তেনেহ'লে ভুল টেবলেটটো তুমি ইমান দিনে কিয় খাই আছিলা কোৱা নাছিলা কিয় কাকো কিমান পৰ্যায়লৈকে নাটকখন নিব পাৰে আপোনালোকে কিমান পৰ্যায়লৈকে নাটকখন নিব পাৰে মাইনী কিয় কৰিছিলা এইবোৰ কাম